নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ পুনৰ আন এটি ভিডিঅ'লৈ। আজি আপোনালোকে ৰাজা ৰাণী এপিছ'ডটো চাই কেনে পালে বাৰু? নিশ্চয় ভাল পাইছে। আজি ৰাজা ৰাণীৰ এপিছ'ডটো চাই খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো আপোনালোকে দেখিবলৈ পাইছিল যে বৈষ্ণৱী নামৰ ছোৱালী এজনীয়ে চন্দ্ৰ নামৰ দুখীয়া ঘৰৰ ল'ৰা এজনক ভাল পায় আৰু আন এজন ল'ৰাই বৈষ্ণৱীক চন্দ্ৰক কিয় ভাল পাব, তাৰ দেখোন একোৱেই নাই বুলি কৈ তেওঁ প্ৰপ'জ কৰিবলৈ যায় আৰু প্ৰপ'জ কৰিবলৈ যাওঁতে তেখেতক এটা চৰ সোধায় আৰু পাছৰ খণ্ডটোত আপোনালোকে দেখিবলৈ পাব আৰু সেই ল'ৰাজনে বৈষ্ণৱীক এনেই এৰি দিবনে জানিবলৈ পাব আজিৰ খণ্ডটো। গতিকে আপোনালোকে চাবলৈ কিমান এক্সাইটেড কমেণ্টত নিশ্চয় জনাব। আজিলৈ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ কাৰণে কেইখনমান যোৱাটো খণ্ড আলোকচিত্ৰ আগবঢ়াই দিছোঁ, ভিডিঅ'টো শেষলৈকে চাই দিব। ধন্যবাদ।